মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বৰদিন উপলক্ষে মই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল পাব। এই আমি ডিগবৈ চাৰ্জত আহিছোঁ বৰদিন উপলক্ষে। অলপ তাত কেনেকৈনো কি হয়, কেনেকৈ পাতে, সেই যিহেতু ডিগবৈ এইবাৰ প্ৰথম মই বৰদিন চাবৰ বাবে আহিছোঁ, কেনেকৈ পাতে চাৰ্জত, তাকে আপোনালোকৰ মাজতো ভিডিঅ' আকাৰে প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল পাব। আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক আৰু কমেণ্ট এটা দিবলৈ নাপাহৰিব দেই। আৰু নতুনকৈ অহাসকলে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু আগলৈ যাতে এনেকুৱা ভিডিঅ' পাই থাকিব। বহুত বেছিয়ে মানুহ হৈছিল আৰু বহুত বেছিয়ে ভাল লাগিলে। প্ৰথম যিহেতু মোৰ চাৰ্জত যোৱা অভিজ্ঞতা, বহুত বেছি ভাল লাগিলে। বহুতখিনি মানুহ লগ পালোঁ আৰু বহুত ধুনীয়াকৈ ডেক'ৰেট কৰিছিলে। এক মিনিট। চাৰ্জৰ বাহিৰত বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছিলে। চাই যাওকচোন ভিডিঅ'টোত আপোনালোকে। মই আহিছোঁ। কেনেকুৱা লাগিছে? খ্ৰীষ্টমাছ। উইচ ইউ এ মেৰী খ্ৰীষ্টমাছ। এই চব পৰিৱেশটো ইমান ধুনীয়া। এতিয়া চাই এইটো পোহৰ আহিছে। আৰু একেবাৰে শেষত আপোনালোকক সকলোলৈকে বৰদিনৰ বহুত শুভেচ্ছা। আশা কৰিছোঁ ভিডিঅ'টো ভাল পালে। আৰু এয়াই মোৰ আপোনালোকৰ মাজত বৰদিনৰ ভিডিঅ'টো আগবঢ়ালোঁ। অন্য এটা ভিডিঅ'লৈ আকৌ মই আপোনালোকৰ মাজলৈ আহিম। আজিলৈ আহিছোঁ, বাই বাই।